আমি এতিয়া গৈ আছো ক'ত হেৰগাঁও চাহ বাগানৰ মাজে মাজে ইয়া চাওক চাহ বাগান না হেৰগাঁও টি ষ্টেট ৱাহ মজা আৰু এইটো পৰিৱেশটো ইয়াতে ভাল লাগে মানে না কি কোৱা গৈছ আৰু জাংৰাম যদি এইটো ৰাস্তাটোৱে ভাল লাগে নে এইচোন কি ধুনীয়া দেখা পাই এতিয়া একদম বঢ়িয়া আৰু মানে এইফালে আৰু চাহ বাগিচাত পুৰা পাত ওলাই আছে নে হয় না নহয় আমি এতিয়া এইফালে ভেৰগাঁও হৈ ঘূৰি পিনে পুৰা ঘৰত যাম আৰু নে কি তো হে গাইছ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আমি বাগানৰ এটা ধুনীয়া আৰু পকী ৰাস্তাৰ মাজে মাজে তো আপোনালোকে চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে তো ইয়া চাওক ৰাস্তাটো বাগানৰ মাজে মাজে বহুত বেছি ধুনীয়া মানে ৰাস্তাটো এইটো পৰিৱেশটোৱে বহুত বেছি ভাল লাগে এইখিনিতে আহিলে মানে এই বাগানখন আছে আমাৰ ভেৰগাঁও ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু ভেৰগাঁও টি ষ্টেট বুলি তো বহুত ডাঙৰ হয় বাগানখন তো আপোনালোকে দেখিলে ইয়া চাওক আৰু গাড়ী ঘোঁৰা মানে এইটো ৰাস্তাত বহুত বেছিয়ে কম ইমানো কম নহয় যেনিবা আগত মানে ৰাস্তাটো বনাই আছে তো সেইকাৰণে মানে গাড়ীবিলাক অলপ কমকৈ আহে আৰু তো এনেকৈ আপোনালোকে দেখিব পাৰে ইফালে আৰু আমি আছোঁ মানে মোবাইলটো ধৰি আছোঁ আমি ই ৰিক্সাতে গৈ আছোঁ বেটেৰীতে তো আপোনালোকে দেখিব ইফালে কি ঘাঁহ বুলি কয় এইটো ঘাঁহ নহয় নেকি কিবা নিপিয়া নেকি না নিপিয়াৰ ইফালে লগাইছে আৰু তো এনেকৈ চাব পাৰে আপোনালোকে গৈ আছোঁ আমি দুটাইদি আমি কেমেৰাটো কেনেকৈ হৈছে কোনো ভালে হৈছে চাগে না আজি স্কুলত দিছে না দিছে না চাবতো লাগিব আৰু নেকি এতিয়া ক্লাছ কিমান পালি ক্লাছ 9 এইবাৰ মানে আৰু ভালকৈ পঢ়াৰ কথা মানে ইয়াতে হাইস্কুলত মানে কি কয় এইটো পাছ ফেইল আছে মানে এম ই স্কুলৰ দৰে নহয় আৰু এতিয়া তো ভালকৈ এক্সাম দি ভালকৈ পঢ়ি পিনে ধুনীয়াকৈ মানে পাছ হৈ যা পিছত মেট্ৰিকলৈকে আৰু মেট্ৰিকটো ভালকৈ দি নে কি কোৱা পঢ়াটো ভালে এতিয়া কি চিট পৰীক্ষা দিব লগা হৈছে নেকি নাই চিট পৰীক্ষাটো দিব লগা নাই পিছত ৰোল নম্বৰ কিমান হ'ল মানে সেইটো নাম লগোৱাতহে পঢ়ছি মানে টোটেল ষ্টুডেণ্ট কিমান গমটো পোৱা 48 ল'ৰা আৰু ছোৱালী মিলে আৰু বঢ়িয়া স্পীড ব্ৰেকাৰ এটা পাইছোঁ এইখিনি মানে ষ্টপ কৰি দিওঁ মানে গৈ আছোঁ আৰু আমাৰ বাগানখন শেষ হ'বৰ হ'ল আৰু বাগান এইখিনিতে মানে শেষ আৰু বাগানখন পাৰ হ'লোঁ আৰু আমি মানে বাগানখন মোটামুটি আমি 2 কিলোমিটাৰমান আহিলোঁ তো সম্পূৰ্ণকৈ ভিডিঅ' কৰা হোৱা নাই বাৰু তো মোটামুটি ৰাস্তাটো মানে বাগানখনত পুৰা 2 কিলোমিটাৰমান আছে আৰু তো গৈ আছোঁ এনেকৈ জানো বেয়া দেখা চিকিম তাত হালধি কালাৰ আহি যাব তাকেতো হেল্ল' এভৰিৱান আমাৰ এটা চেনেলত ছাবস্ক্ৰাইব কৰি দিব বঢ়িয়া আজি সকলোৱে মিলি ক্লাবৰ ল'ৰাকেইটাই মানে মিলি জুলি মানে এসাঁজ খাবৰ কাৰণে এনেকৈ মানে জমা হৈছোঁ আৰু আমি সেইফালে আহি গ'লোঁ আমাৰ গাঁৱৰ ট্ৰেন্সফৰ্মাৰলৈকে কাৰণ বেৰেলটো পৰি আছেহে উঠাব আহিলোঁ পোৱা মানুহকেইটা ৰিপুনে বজাওঁতো দিলে এইফালে আমাৰ ডেকাসকলৰ নৃত্য চলি আছিলে তো এনেকৈ আৰু বৰষুণো দি আছিলে সেয়া